সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হ'ল আগন্তুক যে বিধানসভাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত নিৰ্বাচনী বিষয়াসকলে ভোট গ্ৰহণ কাৰ্য সমাপ্ত কৰাৰ পিছত তেওঁলোকৰ যি বিভিন্ন কাগজ পত্ৰ থাকিব তাক কেনেদৰে চিল কৰিব বা কভাৰবিলাক কেনেদৰে তেওঁলোকে নিৰ্দিষ্টভাৱে বনাব। আমি দুই ধৰণৰ কভাৰ মূলতঃ বনাব লাগিব বা দুই ধৰণৰ পেকেট আমি মূলতঃ বনাব লাগিব। এটা হ'ল ষ্টেটুটৰী পেকেট আৰু আনটো হ'ল নন ষ্টেটুটৰী পেকেট। এই ষ্টেটুটৰী পেকেট এটা হ'ব আৰু নন ষ্টেটুটৰী পেকেট তিনিটা হ'ব, আৰু ইয়াৰ উপৰিও আমি কেইটামান বস্তু হাতে হাতে আনিব লাগিব। গতিকে ইলেকশ্যনৰ যিখিনি কাগজ পত্ৰ হ'ব, এই সকলো কাগজ আমি নিৰ্দিষ্ট পেকেটত প্ৰথমতে ভৰাব লাগিব, আৰু এই নিৰ্দিষ্ট পেকেটৰ পৰৱৰ্তী সময়ত আমি ষ্টেটুটৰী আৰু নন ষ্টেটুটৰী তাক ভাগ কৰি কৰি আনিব লাগিব। প্ৰথমতে আমি ষ্টেটুটৰী পেকেটকেইটা চাব লাগিব, আৰু ষ্টেটুটৰী পেকেটত মূলতঃ আমি 5টা বস্তু আনিব লাগিব, আৰু এই ষ্টেটুটৰী পেকেটটো গ্ৰীণ কালাৰৰ হ'ব। এই ষ্টেটুটৰী পেকেটত আমি প্ৰথমতে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল, আমাক যিখন ইলেক্টৰেল ৰুল দিয়া হ'ব য'ত আমি মাৰ্ক কৰিম, সেই ইলেক্টৰেল ৰুলখন আমি তাত ভৰাব লাগিব। তাৰপিছত আমাৰ আহিব ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফৰ্ম 17A, য'ত আমি ভোটাৰসকলৰ ৰেজিষ্টাৰ কৰিম বা তেওঁলোকৰ ছিগনেচাৰ ল'ম। সেই ৰেজিষ্টাৰ অফ ভোটাৰখনৰ সেই পেকেটত থাকিব। তাৰপিছত থাকিব ভোটাৰ শ্লিপ। ছেকেণ্ড পুলিং অফিচাৰে ভোটাৰসকলক যি ভোটাৰ শ্লিপ দিব, আৰু থাৰ্ড পুলিং অফিচাৰে সেই ভোটাৰ শ্লিপখিনি গ্ৰহণ কৰিব, আৰু সেই ভোটাৰ শ্লিপখিনি আমি এই ষ্টেটুটৰী পেকেটত ভৰাব লাগিব। তাৰপিছত আহিব আনইউজ টেণ্ডাৰ বেলট পেপাৰ। টেণ্ডাৰ ভোটৰ কাৰণে যি আমাক বেলট পেপাৰ দিব, আনইউজখিনি তাত থাকিব, আৰু ঠিক তেনেদৰে ইউজ টেণ্ডাৰ বেলট পেপাৰ এণ্ড ফৰ্ম 17B। গতিকে যিখিনি টেণ্ডাৰ বেলট পেপাৰ আমি ইউজ কৰিলোঁ আৰু আমি সেইখিনি য'ত এণ্ট্ৰি কৰিম, সেই এণ্ট্ৰি কৰা ফৰ্ম 17B, এই গোটেইখিনি বস্তু আমি ষ্টেটুটৰী পেকেটত ভৰাব লাগিব। ইয়াৰে কোনোবাটো পেকেটত যদি একো ৰেজিষ্টাৰ নহয়, ধৰি ল'লোঁ আমি কোনো টেণ্ডাৰ ভোট নপৰিল, তেতিয়াহ'লে আমি সেই পেকেটটোত নীল বুলি লিখি তাত ভৰাই দিব লাগিব, যাতে অতি সহজে তাক আমি বুজি পাব পাৰোঁ। এতিয়া আহিছোঁ আমি নন ষ্টেটুটৰী পেকেটলৈ। নন ষ্টেটুটৰী পেকেট তিনিটা হ'ব, মই আগতে কৈছোঁ। প্ৰথম নন ষ্টেটুটৰী পেকেটত আমাৰ মুঠ 11টা আইটেম আমি ভৰাব লাগিব, আৰু এই পেকেটটো হ'ব য়েল্লো কালাৰ, হালধীয়া কালাৰৰ হ'ব। এই নন ষ্টেটুটৰী প্ৰথম পেকেটটোত আমি ভৰাব লাগিব নন মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল, যিটোত আমি মাৰ্ক কৰা নাই কিন্তু আমাক ইউজৰ কাৰণে দিছে, সেই ইলেক্টৰেল ৰুলৰ পেকেটটো তাত থাকিব। তাৰপিছত থাকিব এপইণ্টমেণ্ট লেটাৰ্ছ অফ পুলিং এজেণ্টছ। পুলিং এজেণ্টসকলৰ পৰা আমি যিখিনি এপইণ্টমেণ্ট লেটাৰ কালেক্ট কৰিম, সেইখিনি আমি সেই পেকেটটো তাত থাকিব। তাৰপিছত থাকিব ইলেকশ্যন ডিউটি চাৰ্টিফিকেট ফৰ্ম 12B। যিসকল লোকে ইলেকশ্যন ডিউটি চাৰ্টিফিকেট লৈ ভোট দিব আহে, তেওঁলোকৰ চাৰ্টিফিকেটখিনি তাত আমি সেই পেকেটত থাকিব। তাৰপিছত থাকিব লিষ্ট অফ চেলেঞ্জ ভোট ফৰ্ম 14। যদি চেলেঞ্জ ভোট থাকে, তেতিয়াহ'লে সেই চেলেঞ্জ ভোটখিনি আৰু তাৰ ফৰ্ম 14 থাকিব, নহ'লে আমি তাত নীল বুলি লিখিব লাগিব। তাৰপিছত থাকিব আমাৰ লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ইলেক্টৰ্ছ ফৰ্ম 14A। এইবাৰ অৱশ্যে ব্লাইণ্ড আৰু ইনফাৰ্মক পোষ্টেল বেলটেৰে তেওঁলোক ঘৰতেই ভোট দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াত নিশ্চয়কৈ ব্লাইণ্ড আৰু ইনফাৰ্ম নোলাব, তথাপি আমি তাত নীল কৰি পেলাই সেইখন ভৰাই দিব লাগিব। 6 নম্বৰতে আমাৰ আহিব ডিক্লেৰেশ্যন অফ এজ। কাৰোবাৰ যদি এজৰ ওপৰত সন্দেহ হয়, তেতিয়াহ'লে তেওঁৰ পৰা আমি ডিক্লেৰেশ্যন এটা প্ৰিজাইডিং অফিচাৰে ল'ব লাগে। সেই ডিক্লেৰেশ্যনখন তাত থাকিব, যদি তেনেকুৱা ডিক্লেৰেশ্যন থাকে, নহ'লে তাত আমি নীল বুলি তাত ভৰাই দিব লাগিব। তাৰপিছত থাকিব
ৰিচিভ বুক এণ্ড কেছ অৰ চেলেঞ্জ ভোট যেনে চেলেঞ্জ কৰে চেলেঞ্জ কৰিলে আমি চেলেঞ্জ কৰা লোকজনৰ পৰা এটা পইচা এটা লওঁ তাৰ কাৰণে যি ৰিচিপ্ট দিয়া যায় গতিকে সেই ৰিচিপ্ট বুকটোৰ যদি কেছ থাকে তেতিয়াহ'লে সেই বস্তুখিনি তাত থাকিব 8 নম্বৰ থাকিব আনইউজড এণ্ড ডেমেজ পেপাৰ চেল যিখিনি পেপাৰ চেল ব্যৱহাৰ কৰা নহ'ল বা ডেমেজ হৈছে সেইখিনি এটা পেকেটত তাতে আমি ৰাখিব লাগিব তাৰপিছত থাকিব আনইউজ ভোটাৰ শ্লিপ যিখিনি ভোটাৰ শ্লিপ আমি ব্যৱহাৰ নকৰিলোঁ সেই ভোটাৰ শ্লিপখিনি থাকিব 10 নম্বৰ থাকিব আনইউজড এণ্ড ডেমেজ স্পেচিয়েল টেগ যিখিনি স্পেচিয়েল টেগ ব্যৱহাৰ কৰা নাই বা ডেমেজ হৈছে সেইখিনি এটা পেকেটত তাতে থাকিব আৰু 11 নম্বৰটো থাকিব আনইউজড এণ্ড ডেমেজ ষ্ট্ৰিপ চিল যিখিনি আনইউজড আৰু ডেমেজ ষ্ট্ৰিপ চিল ৰৈ গ'ল সেইখিনি আমি সেই পেকেটটোত ভৰাব লাগিব গতিকে আমাৰ প্ৰথম যিটো নন ষ্টেটুটৰী পেকেট বা 2 নম্বৰ যিটো পেকেট এই 2 নম্বৰ পেকেটটোত আমি এই 11টা আইটেম ভৰাব লাগিব আমাৰ থাৰ্ড পেকেট নন ষ্টেটুটৰী থাৰ্ড পেকেটটো হ'ব ইয়াতে মূলতঃ 7টা আইটেম ভৰাব লাগিব দ্য হেণ্ডবুক অফ প্ৰিজাইডিং অফিচাৰ যিটো হেণ্ডবুক দিয়া হয় সেইখন তাত থাকিব মেনুৱেল অফ ইভিএম হেণ্ডেল কৰাৰ কাৰণে যিখন মেনুৱেল দিয়া হয় সেইখন থাকিব ইনডেলিয়েবল ইংকছেট যিটো থাকে সেইটো তাত ভৰাব লাগিব চেল্ফ ইংকপেড যিটো আমাৰ টেণ্ডাৰ ভোটৰ বাবে আমাৰ চেল্ফ ইংকপেড এটা দিব সেইটো আমি তাত ভৰাব লাগিব মেটেল চিল অফ প্ৰিজাইডিং অফিচাৰটো সাধাৰণতে প্ৰিজাইডিং অফিচাৰে পাৰ্চনেলি লৈ অহা ভাল হ'ব কাৰণ তাত পাৰ্চনেলি জমা দিব লাগে গতিকে পেকেটটোত নভৰালেই বেছি ভাল হয় তাৰপিছত 6 নম্বৰ আইটেমটো এৰ' ক্ৰছ মাৰ্ক ৰাবাৰ ষ্টাম্প টেণ্ডাৰ ভোটৰ বাবে যি এৰ' ক্ৰছ মাৰ্কটো দিয়া হ'ব সেই এৰ' ক্ৰছ মাৰ্কটো এই থাৰ্ড পেকেটত সোমাব আৰু কাপ ফৰ ছেটিং দ্য ইনডেলিয়েবল ইংকটো ৰাখিবৰ বাবে যিটো কাপ দিব সেইটো সেই পেকেটটো থাকিব আৰু এই পেকেটটোৰ ৰং হ'ব ব্ৰাউন কালাৰ গতিকে এই তৃতীয় পেকেটটোত আমি মূলতঃ এইকেইটা বস্তু ভৰাব লাগিব যদিও আমি মেটেল চিলটো লগত অনাটো ভাল চতুৰ্থ যিটো পেকেট থাকিব এই চতুৰ্থ পেকেটটো ব্লু কালাৰ আহিব আৰু যিখিনি কাগজ যিখিনি পেকেট ৰৈ গ'ল সেইখিনি আমি গোটেইখিনি এই ফ'ৰ্থ পেকেটত ভৰাব লাগিব গতিকে এইটো আমি মিছেলেনিয়াছ পেকেট বুলি ক'ব পাৰোঁ য'ত আমাৰ ৰৈ যোৱা আইটেমখিনি আমি ভৰাব পাৰোঁ এতিয়া আমি হাতে কি আনিব লাগিব হাতে আমি মূলতঃ প্ৰায় 6টামান বস্তু আনিব লাগিব যিকেইটা আমি আমাৰ ইভিএম মেচিনৰ লগত ভিভিপেটৰ লগত আমি জমা দিব লাগিব এইকেইটা আইটেম আমি কোনো নন ষ্টেটুটৰী বা ষ্টেটুটৰী পেকেটত ভৰাব নালাগে আমি এইকেইটা পেকেট হাতে আনিব লাগিব আৰু এই পেকেটকেইটা হ'ল একাউণ্ট অফ ভোটাৰ্ছ ৰেকৰ্ড 17C এণ্ড পেপাৰ চিল গতিকে 17C যিটো একাউণ্ট অফ ভোটাৰ্ছ আছে সেই একাউণ্ট অফ ভোটাৰ্ছটো আমি পেকেট কৰি লৈ আহিব লাগিব তাৰপিছতে ডিক্লেৰেশ্যন অফ প্ৰিজাইডিং অফিচাৰ বিফ'ৰ ডিউৰিং এণ্ড আফটাৰ ক্ল'জ অফ পোল গতিকে প্ৰিজাইডিং অফিচাৰে ভোট গণনা কাৰ্য আগতে চলি থাকোঁতে আৰু ক্ল'জ কৰোঁতে যি ডিক্লেৰেশ্যন দিব সেই ডিক্লেৰেশ্যনখন পেকেটটোত হাতে আনিব লাগিব প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী এই প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীটো আমি ছেপাৰেটকৈ আনিব লাগিব চেক মেমো অফ প্ৰিজাইডিং অফিচাৰ এইখন শ্বৰ্টত PS05 এখন ফৰ্ম থাকে সেইখন আমি পূৰাই আনিব লাগিব সেইখন হাতে আনিব লাগিব আনখন হ'ল ভিজিট ছিট এণ্ড 16 পইণ্ট অবজাৰ্ভাৰ্ছ ৰিপৰ্ট এইখন আমি হাতে পূৰণ কৰি আনিব লাগিব আৰু এইখন আমি জমা দিব লাগিব আৰু ইয়াৰ লগত আৰু এটা বস্তু লগত থাকিব লাগিব সেইটো হ'ল মক পুল ৰিপৰ্টটো আমি হাতে আনিব লাগিব গতিকে এইকেইটা বস্তু আমি হাতে আনি আমাৰ নিৰ্দিষ্ট কাউণ্টাৰত আমি জমা দিব লাগিব আৰু আনকেইটা বস্তু আমি ষ্টেটুটৰী আৰু নন ষ্টেটুটৰী যি 4টা পেকেট থাকিব তাত ভৰাই আনিব লাগিব গতিকে আশা কৰিছোঁ প্ৰিজাইডিং অফিচাৰসকলে নিৰ্দিষ্টকৈ এইখিনি কাম কৰি পেলাই শুদ্ধভাৱে তেওঁলোকৰ কামখিনি কৰিব পাৰিব